Welcome to my channel SKS Information. নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি কেৰিয়াৰ ডেভেলপমেণ্ট কলেজ অফ লণ্ডনৰ ফালৰ পৰা অফাৰ কৰা এটা কোৰ্স ব্লগ অথৰিটি এই কোৰ্সটো আমি এনৰোল কৰিম। লগতে কোৰ্সটো কমপ্লিট কৰি আমি এটি সাৰ্টিফিকেটো লাভ কৰিম। গতিকে এই ভিডিঅ'ত মই স্টেপ বাই স্টেপ কম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আই হোপ এই সাৰ্টিফিকেট তথা এই কোৰ্সটোৱে আপোনালোকৰ নলেজ বঢ়াত সহায় কৰিব। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপোনালোকে কেৰিয়াৰ ডেভেলপমেণ্ট কলেজৰ অফিচিয়েল ৱেবছাইটলৈ আহিব পাৰিব। এই পেজটো আহিব পাৰিব আপোনালোকে। তাৰপিছত ইয়াৰ পৰা যিকোনো সাৰ্টিফিকেট ল'বলৈ আমি প্ৰথমে ৰেজিষ্টাৰ হ'ব লাগিব। গতিকে আমি লগইন বা ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰিম। তাৰপিছত আমি এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাম। যেহেতু আমাৰ লগইন আৰু ৰেজিষ্টাৰ অপচন আছে, আমি ৰেজিষ্টাৰ কৰিম। গতিকে ৰেজিষ্টাৰত ক্লিক কৰিম। ৰেজিষ্ট্ৰেচন ফৰ্মখন খোল খাবলৈ অলপ সময় লৈছে। ৰেজিষ্ট্ৰেচন ফৰ্মখন ইয়াত দেখা পাব আপোনালোকে। ইয়াত আপোনালোকৰ বেসিক ডিটেইলছসমূহ আপোনালোকে ফিল কৰিব লাগিব, যেনে আপোনালোকৰ ইউজাৰ নেম, লাষ্ট নেম, ইমেইল আইডি, আপোনালোকে পাছৱৰ্ড বনাব লাগিব। ইউজাৰ নেমত আপোনালোকে আপোনালোকৰ নিজৰ নাম দিব, কাৰণ এই নামতে সাৰ্টিফিকেটখন ইস্যু হ'ব। আপোনালোকৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম আৰু আপোনালোকৰ ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে ইয়াত পাছৱৰ্ড এটা বনাব লাগিব। পাছৱৰ্ডটো আপোনালোকে ষ্ট্ৰং পাছৱৰ্ড বনাব, ষ্ট্ৰং ৰেকমেণ্ডেশ্যনৰ পাছৱৰ্ড বনাব। তাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ফেসবুক আইডি বা আপোনালোকৰ ইনষ্টাগ্ৰাম আইডি আপোনালোকৰ যদি ইচ্ছা কৰে দিব পাৰে। তাৰপিছত আপোনালোকে আপোনালোকৰ কান্ট্ৰি চুজ কৰিব। আমাৰ নিজৰ কান্ট্ৰি অৰ্থাৎ আমি ইণ্ডিয়া চুজ কৰিম। তাৰপিছত আমি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিম। লগইনৰ পেজলৈ আমাক নিয়া হ'ব। তাৰপিছত ৰেজিষ্টাৰ হ'বলৈ আপোনালোকে আপোনালোকৰ ইউজাৰ নেম বা আপোনালোকৰ ইমেইল আইডি ইয়াত দিব। তাৰপিছত যিটো পাছৱৰ্ড আপোনালোকে বনাইছিলে সেই পাছৱৰ্ডটো ইয়াত ক্লিক কৰিব বা ইয়াত এন্টাৰ কৰিব। তাৰপিছত কিপ মি সাইন ইন এই অপচনটোত আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে টিক দিব পাৰে বা টিক নিদিব পাৰে। তাৰপিছত আপোনালোকে লগইন কৰক। লগইন কৰাৰ পাছত আপোনালোকক বিভিন্ন কোৰ্সসমূহ শ্ব' কৰিব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলৰ ফালে থকা কোৰ্সসমূহ আপোনালোকে চাব পাৰে। ইয়াত বিভিন্ন কোৰ্সসমূহ আপোনালোকে দেখিবলৈ পাব। কিছুমান ফ্ৰী আৰু কিছুমান পেইড সাৰ্ভিসৰ কোৰ্সসমূহ আছে। কিছুমান সাৰ্ভিস আপোনালোকে ফ্ৰীতে কৰিব পাৰিব আৰু কিছুমানৰ কাৰণে আপোনালোকে টকা দিব পাৰিব। আমাৰ যি কোৰ্স আছিল ব্লগ অথৰিটি, আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰি গৈ থাকিলে এই কোৰ্সটো আপোনালোকে দেখা পাব। ব্লগ অথৰিটি বুলি এই কোৰ্স আমি দেখিবলৈ পাইছো। গতিকে এনৰোল কৰিবলৈ আপোনালোকে সিম্পলি কোৰ্সটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কোৰ্সৰ ইন্টাৰফেস খোল খাব। আপোনালোকে সিম্পলি ষ্টাৰ্টত ক্লিক কৰক। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াৰ মেইন
কোর্সটোৰ মেইন ড্যাশবোর্ডলৈ নিয়া হ'ব ইয়াত আপোনালোকৰ 12টা পাৰ্ট আছে আপোনালোকে প্ৰতিটো পাৰ্ট আপোনালোকে ভিডিও চাই কমপ্লিট কৰিব লাগিব আপোনালোকে চাব পাৰে ইয়াত সৰ্বমুঠ 12টা ব্লগ আছে গতিকে 12টা চোৱাৰ পিছত আপোনালোকে কমপ্লিটত ক্লিক কৰি দিব কমপ্লিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইনেল এক্সামৰ যেটো পেজ খুল খাব ইয়াত আপোনালোকৰ কোৱেশ্চন আৰু আপোনালোকৰ পাছিং মাৰ্কস কিমান আপোনালোকৰ কিমান সময় লাগিব ইত্যাদি দিয়া আছে তলৰ ফালে আপোনালোকে স্ক্ৰল কৰক তলৰ ফালে স্ক্ৰল কৰি আপোনালোকে ষ্টাৰ্ট অপচন পাব গতিকে আপোনালোকে এক্সামটো দিবলৈ ষ্টাৰ্টত ক্লিক কৰিব ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব আপোনালোকৰ টাইমাৰ ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে ইয়াৰ এনসাৰ সমূহ দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব এটা এটা কৈ আমি এনসাৰ সমূহ কৰি যাম দহ নম্বৰৰ কুৱেশ্যনৰ এনসাৰ টিক কৰাৰ পিছত আপোনালোকে ফিনিশ কুইজ বুলি যেটো অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰক সাবমিটেড অকে কৰক আপোনালোকৰ ৰিজাল্ট ইয়াত দেখুৱা হ'ব আপোনালোকৰ কিমান মাৰ্ক আপোনালোকে কিমান সময়ত কৰিলে আৰু আপোনালোকে কিমান পাৰ্চেন্টেজ পইণ্ট পালে ইয়াত আপোনালোকে দেখিবলৈ পাব তলৰ ফালে স্ক্ৰল ডাউন কৰি আপোনালোকে ৰিটেক অপচনত ক্লিক কৰি আপোনালোকে পুনৰ এক্সামটো দিব পাৰে অথবা আপোনালোকে ৰিভিউত ক্লিক কৰিলে আপোনালোকৰ এনসাৰসমূহ আপোনালোকে দেখা পাব বা আপোনালোকে চাব পাৰে আপোনালোকৰ কিমান এনসাৰ কাৰেক্ট হৈছে আৰু কোনবোৰ আপোনালোকৰ এনসাৰ ৰং হৈছে আপোনালোকে এটাই চাব পাৰিব তাৰপিছত আপোনালোকে ফিনিশ কোৰ্স বুলি অপচনত ক্লিক কৰিব তাৰপিছত ইয়েস কৰিব ইয়েস কৰাৰ লগে লগে আপোনালোকৰ সাৰ্টিফিকেট আপোনালোকক শো কৰিব
সাৰ্টিফিকেটটো এনেকুৱা আপোনালোকে চাব পাৰে ইয়াত আপোনালোকৰ নাম লগতে আপোনালোকে কি কোর্স কৰিছে কোর্সটোৰ নাম তলৰ ফালে আপোনালোকে ডেট চাব পাৰিব আৰু লগতে ম্যানেজিং ডাইৰেক্টৰ আপোনালোকে সিগনেচাৰ আপোনালোকে দেখিবলৈ পাব এই সাৰ্টিফিকেটটো আপোনালোকে বাৰকোড দেখিবলৈ পাব ইয়াতে গতিকে সাৰ্টিফিকেটটো কোনো ধৰণৰ ফেক সাৰ্টিফিকেট অন্য বনাব নোৱাৰিব আপোনালোকৰ সাৰ্টিফিকেটটো ৰিয়েল সাৰ্টিফিকেট বুলি ধৰা হ'ব যেহেতু ইয়াত বাৰকোড আছে আজিৰ ভিডিঅ'ত ইমানে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক আৰু শেয়াৰ কৰক আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো ক্লিক কৰক